নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আপোনালোকক সাধাৰণ জ্ঞান নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ভূগোল বিষয়ৰ কিছুমান প্ৰশ্নোত্তৰৰ ওপৰত। আহকচোন আমি কথাবোৰ আলোচনা কৰোঁ। অসম শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে অসমান। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম অসম বুলি নামাকৰণ হোৱা আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে ত্ৰয়োদশ শতিকাৰ পৰা আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ অতি প্ৰাচীন নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পিছৰ প্ৰশ্ন মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল বুলি কোৱা হৈছে? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰাগজ্যোতিষপুৰ নামৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে পূব দিশৰ জ্যোতিষশাস্ত্ৰ চৰ্চাৰ নগৰ। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰাচীন অসমৰ কোনখিনি সময়ক অন্ধকাৰ যুগ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে চতুৰ্থ শতিকা। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰাচীন নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে কামৰূপ। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? ইয়াৰ উত্তৰ হৈছে 4টা: ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, কাৰ্বি আংলং উপত্যকা আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত? ইয়াৰ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ দক্ষিণে থকা ভাৰতীয় প্ৰদেশ কেইখন কি কি? ইয়াৰ উত্তৰ হৈছে মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান শতাংশ অসমে আগুৰি আছে? 2.4%। ইয়াৰ পিছৰ প্ৰশ্ন মাটিকালিৰ দিশৰ পৰা ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? ইয়াৰ উত্তৰ হৈছে 16 নম্বৰ। ইয়াৰ পিছৰ প্ৰশ্ন বৰ্তমান অসমৰ ৰাজধানী ক'ত? ইয়াৰ উত্তৰ হৈছে গুৱাহাটীৰ দিছপুৰত। ইয়াৰ পিছৰ প্ৰশ্ন অসমত মুঠ কেইখন উন্নয়ন খণ্ড আছে? ইয়াৰ উত্তৰ হৈছে 219খন। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ মুঠ গাঁও পঞ্চায়ত কেইখন? ইয়াৰ উত্তৰ হৈছে 2202খন। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ মুঠ গাঁৱৰ সংখ্যা কেইখন? ইয়াৰ উত্তৰ হৈছে 26,395খন। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ মুঠ কেইখন ৰাজহ চক্ৰ আছে? ইয়াৰ উত্তৰ হৈছে 184খন। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰধান নৈ কি কি? ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ বৃহত্তম নদী দ্বীপটো কি? ইয়াৰ উত্তৰ হৈছে মাজুলী। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? ইয়াৰ উত্তৰ হৈছে গোলাঘাট জিলাত। ইয়াৰ পিছৰ প্ৰশ্ন বদৰপুৰ উত্তৰ পূব ৰেলৱে এটি বৃহৎ জংচন। ই অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে কৰিমগঞ্জ জিলাত। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? ইয়াৰ উত্তৰ হৈছে নগাঁও জিলা। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ সৰ্বোচ্চ শৃংগ কোনটো? ইয়াৰ উত্তৰ হৈছে নামচা বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্ন অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে প্ৰায় 79.5 মিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন অসমক কি নদীৰ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰ ৰঙা নদীৰ দেশ। ইয়াৰ পিছৰ প্ৰশ্ন অসমক কি পাহাৰৰ দেশ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে নীলা পাহাৰৰ দেশ। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ দীৰ্ঘতম নদী দলং কোনখন? ইয়াৰ উত্তৰ হৈছে ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া দলং। ইয়াৰ পিছৰ প্ৰশ্ন
উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে বৰাইল পাহাৰত। ইয়াৰ পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ইয়াৰ পিছৰ উত্তৰ হৈছে বৰাইল পাহাৰে। অসমত জহকালি হোৱা প্ৰবল বতাহ, বৰষুণ আৰু শিলাবৃষ্টিৰ স্থানীয় নাম কি? ইয়াৰ উত্তৰ হৈছে বৰদৈচিলা। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ মূল সুঁতি কি? ইয়াৰ উত্তৰ হৈছে তমচুক খাম্বাব। ইয়াৰ পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম কি? ইয়াৰ উত্তৰ হৈছে লুইত। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত 1869 চনৰ 10 জানুৱাৰীত হোৱা ভূমিকম্পত অসমৰ কোনটো উপত্যকা 1 ফুট তললৈ নামি গৈছিল? ইয়াৰ উত্তৰ হৈছে বৰাক উপত্যকা। ইয়াৰ পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হৈছে 2900 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদী কোনখন? ইয়াৰ উত্তৰ হৈছে সোৱণশিৰি। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ দ্বিতীয়খন প্ৰধান নদী বৰাকৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? ইয়াৰ উত্তৰ হৈছে 900 কিলোমিটাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ বৰাক নদী কোনখন পাহাৰৰ পৰা ওলাইছে? ইয়াৰ উত্তৰ হৈছে বৰাইল পাহাৰৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্ন, গুৱাহাটী মহানগৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, ব্ৰহ্মপুত্ৰ উপত্যকা কোনখন পৰ্বতমালাৰ নামনিত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে হিমালয় পৰ্বতমালা। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ সমভূমি অঞ্চলৰ জলবায়ু কেনেকুৱা? ইয়াৰ উত্তৰ হৈছে সেমেকা। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ ক্ষুদ্ৰতম জিলা কোনখন? ইয়াৰ উত্তৰ হৈছে দক্ষিণ শালমাৰা আৰু মানকাছাৰ। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ বৃহৎ জিলা কোনখন? ইয়াৰ উত্তৰ হৈছে কাৰ্বি আংলং। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আকৌ লগ পোৱাৰ আশাৰে আপোনালোকৰ পৰা বিদায় বিচাৰিছোঁ। নমস্কাৰ।